নাগ পঞ্চমী উপলক্ষে আপোনালোকলৈ লৈ আহিছোঁ এই ভিডিঅ'। নাগ দেৱতাৰ কথা ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বা শুনিব বুলি মই আশা কৰিলোঁ, যাতে নাগ দেৱতাই কাৰো দুখ নধৰে। নাগ পঞ্চমীত ব্ৰত ৰাখি পূজা কৰিলে কালসৰ্প দোষ নাইকিয়া হয়। নাগ পঞ্চমী প্ৰত্যেক বছৰ শাওণ মাহৰ শুক্লপক্ষৰ পঞ্চমী তিথিত পালন কৰা হয়। নাগ পঞ্চমীত ব্ৰত ৰাখি পূজা কৰিলে নাগ দেৱতা সন্তুষ্ট হোৱা বুলি কোৱা হয় আৰু সেয়েহে 7 পিঢ়িলৈকে নাগ দেৱতাই অন্যায় নকৰে বুলি বিশ্বাস কৰা হয়, অৰ্থাৎ সৰ্প দোষ নিবাৰণ হয়। নাগ পঞ্চমীৰ দিনা ভগৱান শিৱৰ ডিঙিত শোভা বৰ্ধন কৰি থকা বাসুকী নাগ, ভগৱান বিষ্ণুৰ শয্যা, শেষ নাগ, কালীয়া নাগ, তক্ষক নাগ আদিক বিশেষভাৱে পূজা কৰা হয়। আজিৰ এই শুভক্ষণত মোৰ লগতে আপোনালোকো আহকচোন সেই স্থানলৈ, যি স্থান নাগলোকৰ লগত চিধাকৈ জড়িত। ভাৰতত 5টা ৰাস্তা আছে, যি ৰাস্তাই নাগলোকলৈ আমাক লৈ যাব পাৰে, কিন্তু এই ৰাস্তাসমূহ অতি দুৰ্গম, ঘন জংঘলেৰে পৰিপূৰ্ণ। প্ৰথম ৰাস্তাটো হ'ল কাশী নগৰত অৱস্থিত নৱাপুৰা ক্ষেত্ৰৰ নাগকুৱা। এই স্থানত কাৰকোটক নাগতীৰ্থ নামৰ এটুকুৰা স্থান আছে, যি স্থানত কেৱল মাত্ৰ নাগ পঞ্চমীৰ দিনাহে দৰ্শনাৰ্থী যাব পাৰে। ধৰ্মশাস্ত্ৰবোৰত কোৱা হৈছে যে এই কুৱা বা কূপ দৰ্শন কৰা মাত্ৰকে সৰ্প দংশনৰ ভয় নাইকিয়া হয় আৰু কুণ্ডলীত থকা কালসৰ্প দোষৰ নিবাৰণ হয়। এই নাগকুৱা কিমান দীঘল সেই কথা এতিয়ালৈ ভালকৈ গম পোৱা হোৱা নাই। এই স্থানত মহৰ্ষি পতঞ্জলীয়ে শিৱলিংগ স্থাপন কৰিছিল আৰু পাণিনি মহাভাষ্য ৰচনা কৰিছিল। দ্বিতীয় ৰাস্তা মধ্যপ্ৰদেশৰ সাতপুৰা জংঘলৰ মাজত অৱস্থিত। এই ৰাস্তা পাবলৈ হ'লে ঘন জংঘলৰ মাজেৰে কেইবাখনো পাহাৰ অতিক্ৰম কৰিব লগা হয়। বহুত কষ্টৰ মাজেৰে গৈহে এই নাগদ্বাৰত উপস্থিত হ'ব পাৰি। কোৱা হয় যে এই নাগদ্বাৰত উপস্থিত হোৱা মাত্ৰকে কালসৰ্প দোষ নাইকিয়া হৈ যায়। বছৰত এবাৰ বা দুবাৰহে এই নাগদ্বাৰ খোলা হয়। নাগদাৰী ৰাস্তাৰে গ'লে নাগমণি নামৰ এটা মন্দিৰো পোৱা যায়। যিবোৰ ভক্ত এই ৰাস্তাৰে মন্দিৰ দৰ্শন কৰিব আহে, তেওঁলোকে বিষাক্ত বহু সৰ্পৰ মুখামুখি হ'ব লগা হয়, কিন্তু তেওঁলোকৰ কোনো অন্যায় বা বিপদ নহয়। স্বয়ং নাগ দেৱতাই তেওঁৰ ভক্তক ৰক্ষা কৰি থাকে বুলি মানুহে বিশ্বাস কৰে। তৃতীয়টো ৰাস্তা ছত্তীশগড়ৰ যশপুৰ নামৰ স্থানত অৱস্থিত। এই স্থানত সকলোতকৈ বেছি প্ৰজাতিৰ সাপ পোৱা যায়। এই স্থানত টপকৰা নামৰ এক ৰহস্যময়ী এলেকা আছে। এই এলেকাত আছে কেতবেৰা কপাট বা পাতাল দ্বাৰ। এই দ্বাৰেৰে আজিলৈকে যি ব্যক্তি গৈছে সি আৰু ঘূৰি অহা নাই। সেয়েহে এই এলেকাৰ লোকে এই দুৱাৰখন এটা প্ৰকাণ্ড শিলৰ দ্বাৰা বন্ধ কৰি ৰাখিছে। এই টপকৰা ক্ষেত্ৰত ভগৱান শিৱৰ এটা মন্দিৰ আছে। এই মন্দিৰ অতি পুৰণি। ৰাৱণৰ ভনীয়েক শূৰ্পণখাই হেনো এই মন্দিৰলৈ ভোলে শংকৰৰ পূজা কৰিব আহিছিল। মহাভাৰতৰ লগতে এই মন্দিৰৰ এক লিংক থকা দেখা গৈছিল। সেয়া হ'ল এই স্থানতে দুৰ্যোধনে ভীমক বিষ সানি পায়স খুৱাই মাৰিব খুজিছিল। মৰণাপন্ন অৱস্থাত ভীম গৈ ইব নদীৰে ভাহি গৈছিল আৰু তেতিয়া নাগ কন্যাই দেখি তেওঁক নাগ লোকলৈ লৈ যায় আৰু সুস্থ কৰি ঘূৰাই পঠায়। তেতিয়াৰ পৰাই এই ৰাস্তা বন্ধ কৰি দিয়া হৈছে। চতুৰ্থটো ৰাস্তা দেখা যায় ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীৰ পাহাৰৰ অৱস্থিত এটা নাগ মন্দিৰত। এই নাগ মন্দিৰত এটা নাগৰ সুৰংগ আছে, য'ত নাগ নাগিন মানুহে দেখিব পায়। এই অতি প্ৰাচীন সুৰংগত নাগ দেৱতা বাস কৰে। ধৰ্মশাস্ত্ৰ মতে নাগলোকলৈ যোৱা ৰাস্তা এই সুৰংগৰ মাজেৰে যায়। পাহাৰত অৱস্থিত নাগ দেৱতাৰ মন্দিৰত মানুহে অতি প্ৰাচীন কালৰ পৰাই
পূজা অৰ্চনা কৰি আহিছে। পঞ্চমটো ৰাস্তা বুলি ক'লে আমি মুজাফ্ফৰপুৰৰ শুক্ৰ তালৰ নাম ল'ব লাগিব। কোৱা হয় ৰাস্তাটো পাণ্ডৱৰ অভিমন্যুৰ পুত্ৰ ৰজা পৰীক্ষিতে এদিন ধ্যানত বহি থকা ঋষিৰ ডিঙিত মৰা সাপ আঁৰি দিছিল। অগ্নিশৰ্মা ঋষিয়ে অভিমন্যুক সাপ দিছিল যে 7 দিনৰ ভিতৰত ৰজা পৰীক্ষিতক তক্ষকে দৰ্শন কৰিব। তেতিয়া ৰজা পৰীক্ষিতে এই স্থানতে শ্ৰীমদ ভাগৱত গীতা কথা শুনিছিল আৰু কথা শেষ হোৱাৰ পিছতে তক্ষকে দৰ্শন কৰিছিল। মুজাফ্ফৰপুৰত এটা নিজৰা আছে, যি নিজৰাৰ পানী কোনোদিনেই নুশুকায় আৰু আজিলৈকে এই নিজৰাৰ তলি কোনোৱে উলিয়াব পৰা নাই। বহুতে কয় যে এই নিজৰা নাগলোকলৈ গৈছে। আজিলৈ মই এষ্ট্ৰগুৰু ৰেখাই মোৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। মই ভগৱানৰ কথা লৈ আহোঁ, গতিকে আপোনালোকে মোৰ এই ভিডিঅ'বোৰ লাইক কমেণ্ট শ্বেয়াৰ কৰিলে ভগৱান নিশ্চয় সন্তুষ্ট হ'ব। আৰু লগতে মই আপোনালোকলৈ অনুৰোধ কৰোঁ যে মোৰ চেনেলটো যাতে আপোনালোকে ছাবস্ক্ৰাইব কৰি লয়। জয় শ্ৰীৰাম, ধন্যবাদ।